জুবিন গাৰ্গৰ ভীষণ খং। বিহুৰ মঞ্চত গান গাই থাকোঁতেই জুবিন গাৰ্গৰ হঠাৎ খং উঠিল তেওঁৰ নিজৰেই সহগায়িকাৰ ওপৰত। হয়, এইবেলি বহাগ বিহুৰ বতৰত প্ৰথমখন সংগীতানুষ্ঠানতে খঙত টিঙৰি তোলা জুবিন গাৰ্গ। আনকি জুবিনে খঙতে ক'লে গুলিয়াই দিয়াৰ কথাও। কিন্তু সহগায়িকাগৰাকীয়ে কি ইমান ডাঙৰ ভুল কৰিলে যে জুবিনৰ ৰাজহুৱা মঞ্চৰ সংগীতানুষ্ঠানতে ইমানকৈ খং উঠিল? কম সেই কাহিনী, কিন্তু তাৰ আগতে ক'ব লাগিব বিহু সন্মিলনীখনৰ কথা। শনিবাৰে পহিলা বহাগ, তাৰ পূৰ্বে শুকুৰবাৰে অসমবাসীয়ে পালন কৰিলে বহাগ বিহুৰ প্ৰথম পৰম্পৰা গৰু বিহু। কিন্তু যিখন বিহু সন্মিলনৰ সংগীতানুষ্ঠানত জুবিন গাৰ্গৰ খং উঠিল, সেই সংগীতানুষ্ঠান বৃহস্পতিবাৰৰ নিশাৰ। পহিলা বহাগলৈ মাজত 2টা দিন ৰাখি এই বিহু সন্মিলন আগতীয়াকৈ অনুষ্ঠিত কৰা হ'ল একমাত্ৰ জুবিন গাৰ্গৰ বাবেই। কাৰণ জুবিনৰ এই বহাগতো পূৰ্বৰ দৰে ব্যস্ত কাৰ্যসূচী। হয়, গৰু বিহুৰ দিনটোৰ পৰাই গোটেই বহাগ মাহটোত জুবিনৰ এটাও সন্ধিয়া বিৰতি নথকাকৈ সংগীতানুষ্ঠান। বেলতলাৰ মৈদাম বাক্ৰাপাৰা অঞ্চলৰ এইখন বিহু সন্মিলনীৰ উদ্যোক্তাসকলেও জুবিন গাৰ্গৰ লগত যোগাযোগ কৰিছিল সংগীতানুষ্ঠানৰ বাবে, কিন্তু জুবিনে সময় দিব নোৱাৰিলে। সেইবাবে বিহু সন্মিলনখনেই আগতীয়াকৈ পাতিলে ৰাইজে। কাৰণ জুবিন নহ'লে বিহু নহ'ব, আৰু জুবিনেও নিৰাশ নকৰিলে ৰাইজক। গীত গাবলৈ মঞ্চত উঠি ক'লে, থেংক ইউ যে মোৰ সময় নিমিলাৰ কাৰণে এদিন আগত বিহু পাতিছে। চ' ইয়াৰ সমূহ কৰ্মকৰ্তা যিমান ৰাইজ আছে সকলোকে ধন্যবাদ জনাইছোঁ। 3গৰাকী সহশিল্পীৰ সহযোগিতাত জুবিন গাৰ্গে নিশালৈ পৰিৱেশন কৰি গ'ল তেওঁৰ সংগীতানুষ্ঠান আৰু জনপ্ৰিয় গীতবোৰ। কিন্তু তাৰ মাজতে হঠাৎ খং উঠিল জুবিনৰ। পিছে এই খং সঁচাসঁচি নহয়, সহগায়িকাৰ প্ৰতি ধেমালিহে আছিল জুবিন গাৰ্গৰ। তেওঁ নিজেই দিলে ব্যাখ্যা। আৰু ধেমেলীয়া খঙৰ পিছতে জুবিনৰ মুখত বিৰিঙিল হাঁহি। এনেদৰেই জুবিন গাৰ্গে আৰম্ভ কৰিলে এইবেলি বহাগৰ বতৰত তেওঁৰ ব্যস্ত কাৰ্যসূচী। কেমেৰাত ভূপেন ৰাজবংশীৰ সৈতে হিৰুল হকৰ ৰিপৰ্ট ND24। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।